Hi everyone, good morning. মই শুই উঠিলোঁ, চাহ তাহ খালোঁ, গা চা ধুলোঁ, আজৰি হ'লোঁ। এতিয়া 9:30 মানে বহি গ'ল। আজি 19 ছেপ্টেম্বৰ। আজি দিনটো আমাৰ বাবে এটা বিশেষ দিন। কিয় জানেনে? আজি আমাৰ মানে মোৰ বা ল'ৰাটোৰ জন্মদিন। আজি তাৰ 15 বছৰ হ'ব। আমাৰ ঘৰত মানে ছোৱালীজনী মই সৰু আৰু মোৰ বা আজি বা ল'ৰাটো তাৰে আজি জন্মদিন। তাকে আজি কিনো কৰোঁ কিনো নকৰোঁ চাওকচোন ভিডিঅ'টো আগলৈ। ভাবিছোঁ সৰুকৈ এটা ব্লগ বনাম বুলি। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে চাওক আজি বতৰ একেবাৰে ফৰকা। বতৰটো বহুত ধুনীয়া কৰিছে। হাই ফ্ৰেণ্ডছ, এতিয়া 2টা বাজি গ'লেই একেবাৰে সাজি কাচি ওলাইছোঁ। এই চাগে মেকআপটো কিনিছোঁ, এনেকৈ অলপ মেকআপ চেকআপ কৰিলোঁ। বহুত দিনৰ মূৰত কৰিছোঁ মেকআপ। লকডাউন বহুত দিনৰ পৰা একো লগোৱা নাছিলোঁ, পিন্ধাও নাছিলোঁ মেকআপটো। বহুত দিন পিন্ধিছোঁ। কেনেকুৱা লাগিছে বাৰু? কাপোৰযোৰ বাৰু মাৰ ভাগৰে হয় দেই, নিজৰ নহয়। কৈছিলোঁ নহয় বা ল'ৰাটো জন্মদিন বুলি। সেইবাবে আমি এবাৰ ভাদ মাহত কিছুমান বিশেষ কাৰণত নামঘৰলৈ যাবলৈও নাপালোঁ। সেইবাবে ভাবিছিলোঁ কি যে বা ল'ৰাটো জন্মদিনৰ দিনাখনে যাম। সেইবাবে আজি ওলালোঁ মই, মা, পাপা। আমাৰ ঘৰ 3টা, তেওঁলোকৰ ঘৰ 3টা আৰু মোৰ ওচৰৰে ভণ্টি এজনী। আমি সকলোৱে মিলি এতিয়া ঢেকীয়াখোৱা নামঘৰলৈ যাম অলপ পাছতে। তাৰপিছত মই কেক এটা অৰ্ডাৰ দি আনি থৈছোঁ, আবেলিকৈ কাটিব আৰু ইয়াতে সি। চাওঁচোন আগলৈ ভিডিঅ' কেনেকুৱা লাগে চাই থাকক তেতিয়াহ'লে। মৰমে চুলেহি বুকুতে দিলেহি চুমা নামৰ ইতিবাখৰ এধানি শুকুলা দাউৰু বাউলি হুৱানা জোনৰে হাই এভৰিৱান, এতিয়া ৰাতি 7টা বাজিছে, 7টা 7:30মান হৈছে দেই। আমি নামঘৰলৈ গ'লোঁ। নামঘৰত মানে আমাৰ ভিনদেউহঁতে বা ল'ৰাটোৰ জন্মদিন আছিল বুলি কৈছিলোঁৱে, তাৰ সহায় এখন দিলে। তাতে আমি ভাদুমাহ যোৱা নাছিলোঁ, তাতে ফুৰা চকা অলপ কৰিলোঁ, ফটো চটো এখন মাৰিলোঁ। মায়ে ঘৰতে আহি পেলাই কেক চেক কাটিলোঁ। তেওঁলোকে নিজৰ ঘৰত গ'লগৈ। এইবাৰ আমাৰ নতুন ঘৰতে তাৰ বাৰ্থডেটো চেলিব্ৰেট কৰা হ'ল সৰুকৈ। তাই অলপ ফটো কেইখনমান মাৰিলোঁ। সেই তাৰ ফটো ক্লিপ বা মই লগাই দিছোঁ, দেখিছেই চাগে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আগলৈও এনেকৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু কেনে পাইছে কমেণ্টত জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব। থেংক ইউ, বাই বাই, লাভ ইউ অল।